Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটা ভিডিঅ'লে। এতিয়া সময় হৈছে 8:15। মোৰ বায়ে এটা মানে ব্ৰইলাৰ কেনেকৈ বনাব তাৰ ওপৰত ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ। ভাবিলোঁ তাই মানে অলপ বেলেগ ধৰণে বনাব, সেইবাবে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তেতিয়াহ'লে ব'লক আজি তাই কেনেকৈনো বনায় আপোনালোকেও দেখুৱাম আৰু ময়ো চাম। তাই ব্ৰইলাৰখিনি বনাবলৈ লৈছে অলপ পিঁয়াজ, তাৰপিছত নহৰু, আদা পিচি লৈছে, তেজপাত। পিঁয়াজখিনি কেনেকৈ পিচিলে দেখিছেনে? পিছা নহ'লে গোটা গোটা হৈয়ে থাকিলে মানে ডাল বাৰু যি নহওক, যেনেকৈ বনাই চাই থাকোঁ। তাৰপাছত আৰু এয়া ব্ৰইলাৰ আধা কেজি আনিছিলোঁ। পাপা আৰু মায়ে নাখায় যিহেতুকে, আৰু মোৰ ভাগিনজনী তাই যিহেতুকে সৰু মানে অকণমানি, তাই খিচিৰি টিচিৰি এনেকৈ বনাই খুৱায়। বা আৰু ময়ে খাম, সেইবাবে এইখিনি হৈ যাব। এইখিনি দুটাই খাব নালাগে আচলতে, আমাৰ কালিলৈকে হৈ যাব চাগে। তথাপিতো হ'ব আৰু আকৌ বেছিকৈ তেনেকুৱা সেইখিনিখনৰ নিচিনা। চামুচটো লৰাই দিছে দে সেইটো বন্ধ কৰ। মই আগতে খাম, বন্ধ কৰ। মই আপোনালোকক কৈছিলোঁ যিহেতুকে মোৰ বা আহিছে, মই তাইৰ লগত আপোনালোকক চিনাকি কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু ডাইৰেক্ট মই তাই বনোৱা ৰেচিপিয়ে দিলোঁ। তথাপিও মই কালিলৈ তাইক মই চিনাকি কৰি দিম। কেৰাহীটোত মানে দালি বনাইছিলে। মছলা বেছি হৈ গ'লে বিসমিল্লাহ। আপোনালোকৰ কিবা বনাই থকা অৱস্থাত মানে বনাই থকাৰ মাজতে তাৰ পৰা অকণমান লৈ টেষ্ট কৰা আপোনালোকৰ অভ্যাস আছেনে? মোৰ কিন্তু নাই। আপোনালোকক সুধিছোঁ, আপোনালোকে ক'বচোন বাৰু আছেনে নাই আপোনালোকৰ? গৰম পানী নেকি? মাছৰ বেপাৰী আহিছিল, এয়া মাছ লোৱা হ'ল। হে গাইজ, গুড ইভিনিং। মই আপোনালোকক কৈছিলোঁ যে মোৰ বা আহিছে, ভাগিন আহিছে, সিহঁতৰ লগত আপোনালোকক চিনাকি কৰি দিম বুলি কৈছিলোঁ। চিনাকি কৰি দিম এতিয়া। আৰু সন্ধিয়া চাহৰ লগত কি বনাইছে, তাই বনাইছিলে, বায়ে বনাইছিল আৰু মায়ে বনাইছিল, মই আপোনালোকক সকলোখিনি দেখুৱাম আজি এই ভ্লগটোত। আজি সন্ধিয়া চাহৰ লগত খাবলৈ বনাইছে পুৰি, আৰু ইয়াৰ লগত বনাইছে ঘুগুনিখিনি ক'ত? এয়া ঘুগুনি মানে বাতিয়ে বাতিয়ে আমাৰ বহা হৈ গ'ল। মোৰ বাৰ মায়ে খাইছে, পাপায়ে খাইছে। এইখিনি আমাৰ সন্ধিয়া, আৰু চাহটো বনাইছে বাৰু। মুখখিনি দি দিওঁ। এয়া এইখন পুৰি গ'ল আৰু এইখন পুৰি গ'ল কাৰণে নেদেখুৱাবি। দে ভাগ কৰা হ'ল
তিনিখন চবৰে তিনিখন খালি এই দুখন এই কিখন মানে অলপ বেয়া বা এইখন আধা চাগে খোৱা হ'ল দেই বনাই থাকোঁতে এয়া আজি সন্ধিয়া চাহৰ লগত চাহ বনাইছে খাবৰ কাৰণে আৰু এয়া পুৰি ঘুগুনি আৰু দেখাম ৰ'ব এইজনী আমাৰ টিকলিজনী চাওঁ মাছুম চাওঁ হাই দি দিয়া হাই দিয়া হাই দিয়া তাই হাই নিদিয়ে খোৱাত পূৰা ব্যস্ত এয়া দেখিছে মাৰ লগত পূৰা খোৱাত ব্যস্ত পূৰা খাই আছে তাইক হাই ক'বলৈ দিলোঁ কিন্তু তাই হাই নক'লে বাৰু একো নাই তাই সৰু ছোৱালী তাই যেতিয়া মন যায় তেতিয়াহে কয় ক'ব আপোনালোকক আৰু পাছৰ ভিডিঅ'ত তাইক দেখাম ভালকৈ দেখাম হাই কোৱা হাই ভালনে শুনাচোন